ধুনীয়া ৰেচিপি এটালৈ আপোনালোকক জনালোঁ স্বাগতম। এয়া আলু মই পিটিকি লৈছোঁ, বইল আলু, আৰু ইয়াত পিঁয়াজ বিলাহীও মই কুটি লৈছোঁ একেলগে, আৰু আলুখিনি একেবাৰে মিহি কৰি লৈছোঁ। মই কাটা চামুচেৰে পিটিকি লৈছোঁ, তেতিয়া বহুত মিহি হয়। আৰু মই ইয়াত দিছোঁ আটা এড কৰিছোঁ, আপোনালোকে ময়দা এড কৰিব পাৰে। এটা কম সময়ৰ ভিতৰত হোৱা ধুনীয়া ৰেচিপি। আৰু চাওক ইমান ধুনীয়াকৈ মই মাৰি লৈছোঁ, লগতে ৰিফাইন অলপ হাতত লৈও প্লাষ্টত অলপমান সময় মাৰি দিছোঁ। তাৰপিছত মই সৰু সৰুকৈ ষ্টিক বনাইছোঁ। এইটো হয় আলুৰ পাস্তা, আপোনালোকে নিশ্চয় খাইছে, তথাপিতো মই বনাইছোঁ। এটা কেৰাহীত গৰম পানী হ'ব দি তাত অকণমান ৰিফাইন তেল দিছোঁ, আৰু ষ্টিক কেইডাল মই এডালকৈ বইল হ'বলৈ দিছোঁ। গোটেইখিনি বইল, আৰু তেল এইকাৰণে দিছোঁ যেতিয়া মানে এইটো সেইটো চুপকি যেন নধৰে, লাগি নধৰে, সেইকাৰণে তেল দিছোঁ। আৰু চাওক ইমান ধুনীয়াকৈ ফুলি গৈছে আৰু ইমান ধুনীয়াকৈ বইল হৈ গৈছে। এইটো একেবাৰে হেল্ডি ৰেচিপি হয়, বাচ্ছাৰ টিফিনত দিব বেছি ভাল, ল'ৰা ছোৱালীক চাই ল'ব। আৰু তাৰপিছত মই অকণমান তেল দি পিঁয়াজ আৰু বিলাহীখিনি ভাজি লৈছোঁ। তাত আপোনালোকে চয়া চচ কিবাকিবি এইবোৰ দিব পাৰে, জলকীয়া মই দিয়া নাই, কাৰণ মোৰ ল'ৰাটোৱে যিহেতু খাব, তাৰ কাৰণে অকণমান কাঢ়ি থৈ মই পিছত দি দিছোঁ। তাৰপিছত চক মই গোটেইখিনি দিছোঁ, আৰু ইমান ধুনীয়া সোৱাদ দিছে। এতিয়ালৈ এৰিছোঁ, বাই বাই। আৰু আপোনালোকে খাব, বস্তুটো বনাই বহুত ভাল লাগে, আৰু মোকো জনাব কমেণ্ট বক্সত যে কেনেকুৱা হৈছে। বাই বাই।